हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल जय अनुपम ब्लॉग। सो बंधुসকল फाइनली आम এতিয়া ওলাই গলো ঘৰৰ পৰা আৰু কেক ডিক্কিত আছে ফটো কেক ক্লিপ মান লৈ লৈছো আৰু তাত পাওতে পাওতে কেক বৰবাদো হ'ব পাৰে আৰু যদি বৰবাদ হয় তো হ'ব আৰু ফাইদা বাৰ্থডে বয় স্কুটি লৈ আহি আছে কত গল এই সব এ পাছ ফালে আৰু এ আমাৰ अभी ब्रो बार्थडे बय उपेन ब्रो और दीप ब्रो এতিয়া আমি গৈ আছো আর লগৰ কেজন আছে ৰাস্তাত তেওঁলোকক লগ পাম আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেনহলে ভিডিওটো লাইক কৰিব আৰু এটো বাৰ্থডে পাৰ্টি ব্লগ হয় না বাৰ্থডে পাৰ্টি ব্লগ হয় ইয়ো আৰু চাই থাকক আজিৰ ভিডিওটো বহুত ইন্টাৰেস্টিং হ'ব আৰু লগৰখিনি আছে আৰু কত যাম আৰু কত বাৰ্থডে পাৰ্টি কৰিম চাই থাকক। বন্ধুসকল বেড নিউজ লগৰটো অহাই নাই ৰাস্তাত এতিয়া ৰখি থাকিবলগীয়া হৈছে চাইছে তাক কল কৰি আছো কি কৰে যায় আহি আছে আদিবাসীত কথা পাতিছো আৰু এ চাইছে লগৰটো ফটো মাৰিছে সবেই কন্টেক্ট কৰি লৈছে লগৰখিনি এতিয়া গুড খাব আৰু আমি যাব লাগিব অলপ ৰৈছো লগৰটো আহি আছে হেফালৰ পৰা আৰু এতিয়া আমি চাৰিআলিত থিয় হৈছো আৰু ইয়াৰ পৰা আমি আৰম্ভ হ'ব আমাৰ যাত্ৰা। বন্ধুসকল এতিয়া আমি সবে গুড খাই গলো এয়া চাইছে আপোনালোকে গোটে বাইক 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 আৰু এয়া আমাৰ উপেন ব্ৰ তেল ভৰাইছে এয়া চাইছে পেট্ৰল তেল ভৰাইছে এতিয়া বাইকত তেল ভৰাই লৈছো হাফ লিটাৰ ভৰাম আৰু লাগিলে ভৰাই লম তেল ভৰোৱা হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম। गाड़ी चला बेसि दूर नय पामें आमार ए बाइकखन चाइसे এখন केजीएफ बाइक माने मडिफाई करिसे RX 100 टू केजीएफ माने मैं स्कूटी तो सो बंधुসকল फाइनली आमी पाई गलो ए चाइसे नाजरेटिंग गेट और एतिया आमी हुमाइছো ए गेटेदी लगरखिनिও आहि আছে और देखुৱাই আছো আপোনালোকক এ সব বুম আজি মজা লাগিব এনজয় কৰি फाइनली আহি গলো আমি চলো सो हेलो एवरीवन आहि गलो आमी एतिया प्लेसत आरो आपनालोके चाइसे नाजरेटिंग आरो आपनालोक देखुवाइছো एसक बाइक एकदम लाइन बाय लाइन थियो আছে आरो लगरबोर हैप्पी बर्थडे नयन आरो ए चाइसे आमार एक नम्बरत আছে केजीएफ बाइक सेकेंडत আছে আর আমার হিরো স্প্লেন্ডার মামা স্কুটি সিস্টারে পুয়া आपनालोके আগৰ এটা ভিডিও বনাইছো নতুন স্কুটি যদি চোৱা নাই এই ভিডিওটো তলত চাব লিংক দি দিম আপোনালোকে চাব পাৰিব তাৰ পিছত আছে এয়া পালসাৰ 150 এয়া গ্লেমাৰ দীপ ব্ৰ ৰৈ আৰু এয়া স্প্লেন্ডাৰ আৰু এয়া গুটেখিনি চিনাকি কৰাই দিম আপোনালোকক সবক চিনাকি কৰাই দিছো প্ৰথমে দাদাটোৰ নামটো জোসেফ আৰু এই দাদাটোৰ নামটো সুনীল আভি আৰু এইফালে মাই নেম ইজ অভি বৰ্ণৱ एफले मुक तो चिनि पाए মই আগত জয় অনুপম ব্লগ ভিডিওত আহিছো এবাৰ উপেন্দ্ৰ ব্ৰো এতিয়া এটো নেক্সট আরে ফাইট মাইকেল পিছতে এফলে আই এম বিরাজ আরে এফলে আমার নয়ন ব্রো বার্থডে ব্রো আর এটা আছে আমার দীপ ব্রো हेलो गाइस सत्यजीत ब्रो अरे जस्टिन भाई
কি ভাই जस्टिन भाई अरे এইফালে আছে আমাৰ नाम तो सुना ही होगा नाम तो सुना ही होगा अरे এইফালে আছে आज आए हम अविनाश पानिका অবিনাশ পানিকা সো গোটেইবোৰক আপোনালোকক দেখুৱালো এয়া চাইছে ৰুল বাই ৰুল আৰু এতিয়া আমি ফুল এনজয় কৰিম আৰু লগতে বনি থাকক আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব মই দাদাক ক'লোঁ যে তোৰ বাৰ্থডেত ভিডিঅ' বনাম বুলি চ' দাদাৰ লগৰকেইটা মোৰ ভিডিঅ' চাই চ' সিহঁতকো লগ পাই গ'লোঁ আৰু মই আছিলোঁ দাদা ঘৰত আৰু দাদাহঁতৰ লগৰবোৰে মোক লগ কৰিলে আৰু ভিডিঅ' বনাইছোঁ বুলি ক'লে চ' সিহঁতেও বহুত ভাল পালে যিহেতু তেওঁলোকে মোৰ ভিডিঅ' চাই আৰু এইটো ভিডিঅ'ত তেওঁলোকেও ওলাম বুলি তেওঁলোকে বহুত ভাল পালে আৰু সেয়েহে গোটেইখিনি লগ খালোঁ আৰু আজি এই ভিডিঅ'টো বনাই দিলোঁ আৰু লগতে সিহঁতেও বহুত ছাপৰ্ট কৰিছে মোক আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টোক লাইক কৰিব কমেণ্ট কৰিব আৰু মোক উৎসাহিত কৰিব যাতে মই আৰু নতুন ভিডিঅ' বনাব পাৰোঁ চ' চাই থাকক আগলৈকে কি হৈ আছে বন্ধুসকল আপোনালোকক এটা কথাই দিছোঁ হয়তো স্কুটি লৈ আজি আহিছোঁ কিন্তু মই মোৰ ফেভৰেট বাইক এইটো মোৰ ব্লগৰ প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা আছে আৰু এয়া বাইকটোক দাদা লৈ আহিছে আৰু গোটেই আমি ইয়াত 20 জনমান হ'ম 20 জনতকৈ বেছিয়ে হ'ম এয়া আমাৰ দাদাই লৈ আহিছে বাইক আৰু আপোনালোকে চাই আছে বহুত ইণ্টাৰেষ্টিং হ'ব আজিৰ এই ব্লগটো টেন এয়া চাওক কেক আৰু কেক কাটিবলৈ এতিয়া আমি জগা বিচাৰি আছোঁ কাটিম খাম দেখুৱাই আছোঁ এয়া চাওক কেক এতিয়া আমাৰ পিছফালে আছে আহি আছে আৰু সত্যজিৎ ব্ৰ এতিয়া আমাৰ কেকটো নিছে হয় নাই এতিয়া আমি যাম এই চিৰিফালৰ পৰা যাব পাৰোঁ কোনফালৰ পৰা যাওঁ আগবাঢ়ি গৈছিলোঁ অলপ বলক আমাৰ নয়ন ব্ৰ বলক বাৰ্থডে বয় আৰু আধা বাকী আছে এয়া চাওক আহিব এতিয়া বন্ধুসকল আহি পালোঁ আমাৰ এই জুপুৰি ঘৰত আৰু ইয়াতে আমি কাটিম কেক এয়া চাইছে কেইটামান লগৰ আহি আছে কেইটামান নহয় ইয়াত আধা আছে কেইজনমান হ'ব আৰু 1 2 3 4 5 6 7 8 9 জন আৰু এইফালে আমাৰ নয়ন ব্ৰ এইফালে দীপ ব্ৰ আৰু এইফালে চাইছে চবেই আছে বন্ধুসকল আপোনালোকক দেখুৱালোঁ এতিয়াই কেক কেক আৰু কাটিম এতিয়া গোটেইখিনি মানে জমা হৈছোঁ আৰু এতিয়া কাটিম আমি কেক Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. दादा हमने बर्थडे बॉय केक को लगा ले हमारा बर्थडे बॉय বন্ধুসকল আপোনালোকে চালে কেক কটা হৈ গ'ল এতিয়া ভাগ কৰিব নয়ন ব্ৰ সবক খুৱাব এয়া চব ধৰটো দেখাই দে ভাই এসব কেক কাটি আছে অলপ বেলেগ ধৰণৰ এই ব্লগটো আপোনালোকক দেখুৱালো আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব